হেল্ল' ভিউৱাৰ্ছ, মানসীৰ মন চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কোনো ৰেচিপি ভিডিঅ' লৈ অহা নাই, এটা ব্যতিক্ৰম ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। থাম্বনেইল দেখি গম পাইছে চাগে, আৰু গতিকে পলম নকৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু আজিও কৈছোঁ আগৰ দৰে ভিডিঅ'টো শেষলৈকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নতুন দৰ্শক যিসকল আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। আৰু আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমে আমাৰ বাৰীখনৰ পৰাই আৰম্ভ কৰোঁ। এইখন আমাৰ ঘৰৰে খেতি কৰা বাৰী হয়। ইয়াত এতিয়া খেতি আৰম্ভ হৈ গৈছে এইবছৰৰ। ইয়াত 3টা খল আপোনালোকে দেখিলে, তাত দিছোঁ লাই, পালেং আৰু ধনিয়া শাক। তাৰপিছতে ব'লক আমাৰ পুখুৰীটোৰ ফালে আপোনালোকক লৈ যাওঁ। আৰু এয়া আমাৰ পুখুৰী পাৰটো মাছে খহাই দিছে, সেইকাৰণে জেওৰাখন দিছিলে, কিন্তু এতিয়া জেওৰাখনো কাম নাইকিয়া হৈছে, কিবা এটা ব্যৱস্থা কৰিব লাগিব আৰু। তাৰপিছতে এয়া ধুনীয়াকৈ বাৰীখন চাফা চিকুণ কৰা হৈ গৈছে। আৰু এতিয়া আপোনালোকক মই লৈ গৈ আছোঁ আমাৰ পুখুৰীৰ নিচেই কাষতে থকা আমাৰ ধান খেতি কৰা পথাৰখনলৈ। সেইখন পথাৰ দেখিছেনে? ইমান ধুনীয়া লাগে ন, সেউজীয়া হৈ থাকে এইটো সময়ত। এজোপা নেমু গছ এইবাৰ লাগিছে 2টা। আৰু আমাৰ ঘৰত নেমু সাধাৰণতে নহয়, এইবাৰ কিবা স্বৰূপত হৈছে আৰু। ব'লকচোন এতিয়া পথাৰখন দেখাওঁ আপোনালোকক। এইখন দেখিলেনে, ইমান ধুনীয়া এখন সেউজীয়া পথাৰ। আঘোণ মাহত ধান পকিব, তেতিয়া আপোনালোকক দেখাম বাৰু। আৰু এখন সৰু জপনা দি থৈছোঁ আমি পথাৰলৈ যাবৰ কাৰণে। এতিয়া লহপহ হৈ ধাননিখিনি বাঢ়ি আহিছে। তাৰপিছতে পুনৰ আকৌ পুখুৰীটো দেখুৱাইছোঁ আপোনালোকক। ধুনীয়াকৈ চাফা চিকুণ কৰিছে। আমাৰ ঘৰতে এজন মানুহ থাকে, বৰাদ্দা বুলি মাতোঁ আমি তেখেতক। তেখেতে 2 বছৰ ধৰি আমাৰ ঘৰতে আমাৰ খেতি কৰা সহায় কৰি দিয়ে, মাটি চহাই মেলি ধুনীয়াকৈ। তাৰপিছতে মই কৈছিলোঁ ন আপোনালোকক আজি বৰশী বাম বুলি, সেইকাৰণে এয়া দানাখিনি দি দিলোঁ। দানাখিনি দি দিলে মাছখিনি ওপৰলৈ উঠি আহিব। তাৰপিছত অলপ দেৰি পিছত মই আহিম আকৌ বৰশীটো লৈ পেলাই। এয়া পানী লৰিছে দেখিছে, মাছ আহিছে আৰু লাহে ধীৰে। পানীৰ পৰিমাণটো পুখুৰীত যথেষ্ট হৈ আছে, সেইকাৰণে মাছখিনি আপোনালোকে দেখা নাই পোৱা চাগে। এয়া মই বৰশী পাতি দিলোঁ। সেইটো পুঙা আপোনালোকে অকণমান ভালকৈ চালে দেখিব, এইটো মাজতে আছে। আৰু বৰশীটো পাতি থৈছোঁ। তাৰপিছতে এয়া আহি গ'ল। দানা দিছিলোঁ যে, সেইকাৰণে বেছি সময় নালাগিলে আৰু পটাপট আহি গ'ল। এইটো দেখিছে, সৰু কিন্তু খাবলৈ খুবেই সোৱাদ হয়। আৰু এনেকুৱাতে মানে এইটো ভাঙোনৰ পোৱালি হয়, এইটো খাই ভাল লাগে। আৰু এইকেইটা মাছ ধৰিলোঁ, সৰু হয় কিন্তু হ'লেও আৰু আমাৰ ঘৰৰ মানুহকেইটাৰ কাৰণে যেনে তেনে হ'লগৈ আৰু। আজি এটা ব্যতিক্ৰম ভিডিঅ' ল'লোঁ, কেনেকুৱা পালে জনাবচোন। ধন্যবাদ।